স্বাগতম জনাইছোঁ দীপাঞ্জলি ব্লগ ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৰে ভাল। আজি আপোনালোকৰ ওচৰত এটা সুন্দৰ ভিডিঅ'লৈ আগবাঢ়িছোঁ। এয়া ৰাতিপুৱা মাছ ৰাখিছিলোঁ, মাছটো এয়া জাপানী কয়ে, এয়া ধুনীয়াকৈ বাছি লৈ ধুই ল'লোঁ মই। তাৰপিছত আজি যিহেতু বহুত গৰম পৰিছে, ভাবিছোঁ টেঙাৰ জোল ভাল হ'ব, সেইকাৰণে আম 4টা ল'লোঁ। এয়া আম 4টা লৈ মই এতিয়া বইল কৰিম। তাৰপিছত এয়া মাছটো ভৰাই দিলোঁ। এয়া আমটো এতিয়া মই বইল কৰিম। এয়া বইল হৈ গ'ল আৰু মাছৰ দি বনাম মই টেঙাৰ জোল। আৰু এয়া মই এতিয়া টেঙাৰ জোলটো বহাই দিছোঁ। তাৰপিছত এয়া মই বনাম আৰু পচলা। যিহেতু গৰম বহুত, টেঙা খাবলৈও মন, আৰু পচলাটো জানেয়ে বহুত ঠাণ্ডা বস্তু, খালে বহুত ভাল। সেইকাৰণে পচলা বনাম আৰু পচলাৰে মাছ ভাজি দি চাটনি বনাম। এইখিনিয়ে আছে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাওঁ বুলি